নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি বিক্ৰী গৈ চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক মোৰ গাহৰি ফাৰ্মৰ ভিডিঅ' এটা দিব লৈছোঁ। আৰু বহুত দিন হ'ল গাহৰি ফাৰ্মৰ ভিডিঅ' দিয়া নাই। আপোনালোকে ভাবিছে চাগে এই গাহৰি ফাৰ্ম এৰিলে, কিন্তু গাহৰি ফাৰ্ম এৰা নাই, গাহৰিও আছে মোৰ। বৰ্তমান গাহৰি 12টা আছে। 12টা গাহৰিক মই কি খুৱাইছোঁ, কেনেকৈ পুহি আছোঁ আপোনালোকক সকলো জনাম। একদম কম খৰচত মানে গাহৰি 150 টকা হাইষ্ট, 150 টকাতকৈ ওপৰত খৰচ নহয়। একদিনত 150 টকা, 120 টকাত 100 টকা হৈ যায় কেতিয়াবা। তেনেকৈ 100 টকাটো 13টা গাহৰি 12টা গাহৰি আপোনালোকে পুহি থাকিব পাৰিব একদম কম খৰচত। কিন্তু কষ্ট অকণমান কৰিবলগীয়া হয়। আৰু মই বৰ্তমান গাহৰিক কি খুৱাইছোঁ আপোনালোকক কৈ দিছোঁ। গাহৰিক মানে একদম কম খৰচত বাৰু ৰ'ব, এইফালে গাহৰিখিনি দেখুওৱা যাওঁ। তাৰপৰা মই কি খুৱাইছোঁ গাহৰিখিনিক মই আপোনালোকক জনাই। এইকেইটা গাহৰি গ্ৰোথটো কেনেকুৱা দেখিছে আপোনালোকে জনাব। আৰু গাহৰিখিনি মোৰ মতে ধুনীয়া হৈছে, কিন্তু এই দুটা পোৱালি অকণমান মানে সৰু হৈ আছে। আৰু এইফালে আছে এই দুটা, চাওক আপোনালোকে, এইবিলাক গাহৰি একদম মানে সিহঁতি চব নেপিঅ ঘাঁহ খাই আছে। আৰু এই গাহৰিজনী মানে জীয়াই থোৱা আছে, এইজনী আপোনাৰ আগষ্ট মাহত পোৱালি দিব। আৰু এইফালেও আছে গাহৰি, দেখুৱাই দিছোঁ, মানে 12টা গাহৰি আছে এতিয়া বৰ্তমান। এইফালে এই দুটা দেখিছে আপোনালোকে, এইফালেও আছে গাহৰি, চব নেপিঅ ঘাঁহ খাই আছে। আৰু সেইফালে আছে আপোনাৰ পাঠা গাহৰিটো, এইটো হৈছে পাঠা গাহৰিটো। আৰু ইয়াত যে অলপ দিনৰ আগত ডাঙৰ পাঠা গাহৰি এটা দেখিছিলে আপোনালোকে, সেই গাহৰিটো মানে খাচী কৰি দিয়া হ'ল। খাচী কৰাৰ প্ৰায় 2-2.5 মাহৰ ভিতৰতে মই মানে গাহৰিটো বিকি দিলোঁ। আৰু গাহৰিটো চেল হৈ গ'ল। নেক্সট এতিয়া মানে ডাঙৰ গাহৰি নাই আৰু বিকিব পৰা গাহৰি নাই। জাষ্ট এই গাহৰিজনী আছে, পোৱালি দিব। আৰু সেই পাঠাটো আছে ডাঙৰ গাহৰি বুলি ক'লে। বাকীখিনি মানে চব সৰু গাহৰি, পোৱালি বুলি ক'ব পাৰি। মানে ডাঙৰ গাহৰিখিনি বিকি দিয়াৰ কাৰণ এটাই, এইটো গৰম ছিজন হয়। যোৱা বছৰ এইটো ছিজনত বহুত সমস্যা হৈছিলে, আপোনালোকে দেখিছিলে। মানে বহুত ধৰণৰ সমস্যা হৈছিলে। কি হৈছিলে নকলেও হ'ব, আপোনালোকে গম পাইছে। সেইবাবে মই মানে ডাঙৰ গাহৰি আগতীয়াকৈ চব চেল কৰি দিলোঁ ছিজনৰ আগতে। মানে ডাঙৰ গাহৰি থ'বলৈও অকণমান ৰিক্স হৈ যায় যিহেতু। আৰু বৰ্তমান এতিয়া চব সৰু গাহৰি আছে, ডাঙৰ গাহৰি নাই, সেই দুটাই আছে। আৰু এহেঁতক মই একদম কম পইচাত কি খুৱাইছোঁ কৈ দিছোঁ আপোনালোকক। মানে প্ৰায় 150 টকাৰ ভিতৰত, মানে দিনটোত 2 সাঁজ দানা দিওঁ মই, ৰাতিপুৱা গধূলি 2 সাঁজ দানাত 150 টকা খৰচ হয়। তাতকৈ বেছি খৰচ নহয়। 150 টকাত 120 টকাও খৰচ হয় কেতিয়াবা, কিন্তু 150 ওপৰত খৰচ নহয়। প্ৰথম আপোনালোকক মই জনাই দিছোঁ কি কি খুৱাই আছোঁ। আমাৰ ইয়াত তুঁহ দাম আপোনাৰ 50 টকা, মানে দিনটোত 1.5 টিংমান তুঁহ লাগে। ধৰি লওক তুঁহগুৰি নামত 80 টকা এটা খৰচ হয়। চাউল প্ৰায় আধা কেজি বা কেতিয়াবা 1 কেজি দিওঁ। আপোনাৰ 1 কেজি ধৰি লওক, চাউলৰ দাম এতিয়া 30 টকাই ধৰি লওক, মই 30 টকাকৈ হ'লে আপোনাৰ 110 টকা। আৰু পলিচ 1 কেজিমান দিওঁ, কেতিয়াবা আধা কেজি দিওঁ, কেতিয়াবা 1 কেজি দিওঁ। পলিচত আপোনাৰ খৰচ হয় প্ৰায় 30 টকা। আমাৰ ইয়াত 25 টকা, বৰ্তমান 25 টকা। তেনেকেই মানে এতিয়া এইফালে গাহৰি খুৱাই আছোঁ প্ৰায় 150 টকাৰ ভিতৰত ধৰক। 150 টকাটো মানে 12টা গাহৰি ধুনীয়াকৈ পুহি থাকিব পৰা যায়। একদম খৰচা কম। আৰু কিনা দানাটো খুৱাবলৈ অলপ বেয়া পোৱা হ'লোঁ, যিহেতু যোৱা বছৰৰ ছিজনটো গম পাইছিলে। কিনা দানা খুৱাই মানুহ পুহিছিলোঁ গাহৰি যোৱা বছৰ। কিনা দানা মানে কম পৰিমাণে খুৱাইছিলোঁ, মই প্ৰায় লোকেল দানাই খুৱাই আছোঁ। আগতো লোকেল দানাই খুৱাইছিলোঁ। আৰু লোকেল দানাটো গাহৰি ধুনীয়া গ্ৰোথ আহিব। প্ৰায় 1 বছৰত আপোনাৰ ধৰি লওক কমকৈ কুইণ্টেল মাৰি দিব। গ্ৰোথটো কিমান ধুনীয়া হৈ আছে। আৰু মই আপোনালোকক দেখাই দিম, সেইফালে দানা বনাই আছোঁ, দানা ধুনীয়াকৈ বনাই আছোঁ। দানাখিনি মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাব। আৰু এইকেইদিন বাৰিষা হৈছিলে, জেগাডোখৰ অলপ বেয়া হৈ আছে। আৰু এইফালে দেখিছে, এইফালে মানে দানা হৈ গ'ল। আৰু দানাখিনি মানে আজি অলপ কম হ'ল। কচুটো মানে বিচাৰি নগ'লোঁ, ঘৰৰ ওচৰতে বিচাৰিলোঁ, মানে বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ। আৰু এইফালে চাওক, আপোনালোকক দেখুৱাইছোঁ, ইয়াত চাউল 1 কেজি, পলিচ আধা কেজি, আৰু বাকী কচু দেখিছে আপোনালোকে। চাওক, বেলেগ একো নাই। এনেধৰণৰ মানে দানা বনাই আছোঁ আৰু গাহৰি খুৱাই আছোঁ, পুহি আছোঁ। ভিডিঅ'টো অকণমান লৈছে চাগে, যিহেতু ভিডিঅ'টো নিজে কৰি আছোঁ, নিজে কামো কৰি আছোঁ, দেখুৱাই দিছোঁ। আৰু এনেকৈ ধৰণত মানে দানাখিনি বনি আছে। আৰু এনেকৈ গাহৰিক দানা দি থাকোঁ বা খুৱাই থাকোঁ।
এনেকৈ বৰ্তমান পুহি আছোঁ। আৰু আপোনালোকক ক'লোৱে মই কিমান টকাত কি দানা খুৱাইছোঁ বা কেনে ধৰণৰ গাহৰিখিনি পুহি আছোঁ, সকলো কথা ক'লোৱে আপোনালোকে। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ' আহি আছে। আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। আৰু মোৰ ভিডিঅ' পাই থাকিব আপোনালোকে ছাগলী আৰু গাহৰি, এই দুটা ওপৰত প্ৰায় মানে ভিডিঅ' বনাই থাকিম। মোৰ যিহেতু ছাগলী আৰু গাহৰি আছে, কেতিয়াবা নেপিও ঘাঁহৰ খেতিও মানে আপোনালোকক ভিডিঅ' দিম।